ইত্যাদি। ভ্ৰমত ভ্ৰমি ফুৰাটো মোৰ নিচা। ভ্ৰমৰ পৃথিৱীত সহজ উশাহ, নিশাহত পিছলি নপৰে হুমুনিয়া। আপুনি মোক নিপুণ কলাকাৰ বুলিও ক'ব পাৰে। শূন্যৰ সুমাজত সহস্ৰৰ গান গোৱা। সাগৰ দেখা নাই, অথচ মই সাগৰৰ দৰে অসংখ্য মানুহৰ সতে নিতৌ বিনিময় কৰিছো কুশল বাৰ্তা, হাঁহিছো, বাকি দিছো বুকু। আৰু আপুনি কৌশলেৰে লুকুৱাই ৰাখিছে কিছু জুখিব নোৱাৰা গভীৰতা। সিদিনা কৰমৰ্দনত আঙুলিবোৰ এৰি থৈ ঢৌৰ দৰে আপুনি হেৰাই গৈছিল কৰবাত। ভ্ৰমৰ পৃথিৱীত আপোনাৰ ছাৰহঁতে ৰৈ যোৱাটো মোৰ বাবে একো আচৰিত নাছিল। কথাবোৰ ঠিক এনেকুৱা নহবওতো পাৰে। জীৱন মানে ডিমনেছিয়া, জীৱন জাজিমো সোঁতৰ সতে গুচি যোৱা, বন্ধ খিৰিকীৰ সিপাৰে ৰৈ যোৱা এটা উচুপনিও হ'ব পাৰে জীৱন। জীৱন কোলাত নিচুকাই ৰখা পিৰামিডৰ প্ৰাচীন চহৰ।